বহিলোঁ জেচি কেতিয়া আহিলি? এইমাত্ৰ আহি পাইছোঁ মা। ভালে আছ? আছোঁ আছোঁ। আপুনি কঁঠাল কাটি আছে দেখোন। অঁ কঁঠাল কাটিছোঁ। ইমানখিনি কঁঠাল কি কৰিব? আশা কৰিম বুলি ভাবিছোঁ আই। অঁ কেনেকুৱা হয় জানো এই আচাৰ? মই আজিলৈকে বনাই নাই পোৱা। খাই পাইছ নাই? খায়ো তেনেকৈ পোৱা নাই। কেনেকৈ হয়? হয় বৰ অকণমান। মেহনতি জয়চি হয় কঁঠালৰ আচাৰ। এই যে কাটিছোঁ দেখিছ নহয়, হয় কোমলীয়া এটা কাটিব লাগে। হয় কঁঠাল আচাৰ খাই পোৱা নাই? মই খাই পোৱা নাই মা আজিলৈকে। খাবি ৰ। এই যে কোমলীয়াতে কঁঠালবোৰ কাটিব লাগে, হয় বাকলিটো খুব ভালকৈ এৰুৱাব লাগে। হয় কৰি পাইছ জাত? আচাৰ কৰি পাইছ নাই? আচাৰ কৰিছোঁ, বেলেগবোৰ আচাৰ কৰিছোঁ, কিন্তু কঁঠালৰ আচাৰ আজিলৈকে কৰা নাই। ঠিক আছে, হয় কঁঠালৰ আচাৰ কৰা নাই, জানিব মন আছে নাই? আছে আছে মা, অকণমান শিকাই বুজাই দিয়কচোন। অঁ এই যে কঁঠালখিনি কাটিছোঁ, হয় এই কঁঠালখিনি এতিয়া মই প্ৰথম ইয়াত নিমখ দিছোঁ। হয় নিমখ হয় নিমখ বহুত দিছোঁ। হয় তাৰপৰা নিমখ দি এতিয়া এই টুকুৰা কৰি অকণমান দেৰি এতিয়া 1 ঘণ্টামান ৰাখি পেলাই এই জ্বলা খৰাহিটো যে দেখিছ এইবোৰ হয় জ্বলা খৰাহি যে দেখি এইবোৰ চব ধুই লৈ পেলাই অলপ দেৰি ৰ'দত দিম। হয় 2 ঘণ্টামান। হয় তাৰপিছত এইখিনি মই বইল কৰিম। হয় বইল কৰি দিম নহয়, তাৰপৰা বইল কৰি পেলাই আকৌ জ্বলা খৰাহিত অকণমান আজি দিনটো ৰ'দত দিম। হয় এতিয়া কালিলৈ আচাৰ বনাম। হয় এই আচাৰবোৰ মানে কৰিছোঁ এইকাৰণে, হয় আজিকালি লকডাউনত এতিয়া কি কৰি থাকোঁ, হয় এই আচাৰখিনি বিক্ৰীটো খুব ভাল। কঁঠালৰ আচাৰ দামটো খুব বেছি। হয় বিক্ৰী হ'বনে বাৰু জয়শ্ৰী? হ'ব কিয় নহ'ব? মানুহে নিবনে? অঁ নিব, কিয় নিব না। আহমেদাবাদত চুমচুমৰ পজেক ঔটেঙা আছে যে, হয় তাত কিন্তু কঁঠালৰ আচাৰটো হয় যোৱাবাৰ কৰিছিলোঁ, খুব ভাল হৈছিলে। আৰু কঁঠালৰ আচাৰ বিচাৰি হয় বহুতে মানে কাইলৈ হেৰি কৰিছিলে, হয় কঁঠালৰ আচাৰ লাগে বুলি। হয় হয় তাতকৈ কঁঠাল চঠালবিলাক ধেৰ আৰু ইয়াত অকল নিমখে দি দিয়া হ'বনে আৰু বেলেগ কিবা দিব? এতিয়া নিমখতে দিয়াম। হয় তাৰপিছত আচলতে নিমখটোৱে ভেঁকুৰটো নাইকিয়া কৰিব। হয় নিমখত চিৰাপ দিব লাগে, মই এতিয়া চিৰাপ নিদিওঁ। হয় এতিয়া নিমখত তিয়াই পেলাই ৰ'দত দিম, হয় বইল কৰোঁতে নিমখ দিম, হয় সেয়াই হ'ব। নিমখত তিয়াই দুবাৰ ৰাখিব নালাগে নেকি? দুবাৰ এনেই কিমান সময় ৰাখিব লাগে বাৰু? 1 ঘণ্টা 2 ঘণ্টা ৰাখিম আৰু। এতিয়া মই এইখিনি এই গোটেই সোপা কাটি আঁতৰাওঁতে মানে 2 ঘণ্টামান হৈ যাব নহয়। অঁ আৰু হয় এতিয়াতো নেতাওঁ, 2 ঘণ্টা সময়ত এইখিনি কাটি নেতাওঁ। হয় তাৰপৰা এই 2 ঘণ্টা সময় তিয়াই থ'লে যথেষ্ট হ'ব আৰু। হয় ৰ'দটো নেপাম নহয় নহ'লে। হয় হয় গতিকে 2 ঘণ্টামান তিয়াই ৰাখি আকৌ ৰ'দত দিম। হয় ৰ'দত দি আকৌ আজি গধূলিকৈ বইল কৰিম। হয় বইল কৰোঁতে আকৌ নিমখেই দি বইল কৰিম, পানীটো পেলাই দিম। হয় কিন্তু নিমখটো বেছি, হয় ছডিয়ামটো বেছি চবৰ কাৰণে উপকাৰ নহয়। হয় গতিকে চিৰাপটো নিদোৱে আৰু। হয় এইখিনি শুকোৱাৰ পাছত একেদিনাই আচাৰ একেদিনাখন। হয় হয় আচাৰটো বৈয়ামত ভৰাই লৈহে সদায় ৰ'দত দি থাকিব লাগে আৰু হয় খুব ঘনাই লৰাই থাকিব লাগে। হয় কঁঠালৰ আচাৰটো মানে খাবলৈ ইমানেই ভাল হয়। হয় এই নিৰামিষ আহাৰভোজী মানুহৰ কাৰণে কঁঠালৰ আচাৰটো খুব ভাল। হয় আৰু এইটো মই মোৰ ছোৱালী পজেক ঔটেঙা আহমেদাবাদত যে যিখন কেফে আছে হয় তালৈ পঠিয়াই দিম হয় কঁঠালৰ আচাৰটো। হয় আচাৰখিনি বনোৱাৰ পদ্ধতিটো অকণমান জনাই দিলে। আচাৰখিনি বনাম কেনেকৈ, এইটো ৰ'দত দিম নহয়, তুমি সেইখিনিলৈকে ক'লোৱেই। হয় তাৰপৰা ৰ'দত দি যেতিয়া কঁঠালখিনি বইল কৰি পেলাই ৰ'দত দিম, ৰ'দত এটা দিন দিয়াৰ পাছত বৰ বেছি শুকাবলৈ নিদিওঁ। হয় তাৰপিছত তেলটো গৰম কৰি মছলাটো আগে মাৰি ল'ম। হয় জিৰা, ধনিয়া, হয় জনিগুটি, হয় বিশেষকৈ ধনিয়াটো আমি খুব দিওঁ। হয় ধনিয়াই বহুতবোৰ স্বাস্থ্যৰ বহুতবোৰ কাৰণত উপকাৰীটো, হয় সেইকাৰণে ধনিয়াটো বেছি দিওঁ। আৰু চচটোও দিওঁ লগত মই, হয় জনিগুটি দিওঁ। সেইখিনি মানে পিচি লৈ পেলাই খুব মাৰি লৈ হয় তেলটো গৰম কৰি, একদম তেলটো পুৰা গৰম কৰোঁ। তাৰপাছত কিন্তু হয় এই গেছৰ স্পিডটো অকণমান কমাই দি হয় কঁঠালখিনি দি লৰাই দিওঁ। লৰাই দি চেঁচা হ'লে বৈয়ামত ভৰাওঁ। অঁ কিন্তু পাছদিনাখনহে আচল মেইনিটি কামটো থাকে। হয় কঁঠালখিনি যেতিয়া বৈয়ামত বহি যাব, হয় পাছদিনাখন কিন্তু আকৌ তেলখিনি গৰম কৰি তেতিয়াহে তেল সৰহকৈ দিওঁ। হয় তাৰমানে একেদিনাখনে তেলখিনি সৰহকৈ নিদিওঁ। হয় তাৰপিছত সেইধৰণে কঁঠালটো তেতিয়া ৰ'দত দিওঁতে যেতিয়া খাবলৈ ভাল হয় আৰু। হয় এনেই কিমান দিনমান ৰাখি খাবলৈ পৰা হয়? মুঠতে 3 দিনৰ পৰা খাব পাৰিয়েই হয় খাওঁ হয় বুলিলে। হয় 3 দিনৰ পৰা খাব পাৰিয়েই খাবলৈ। হয় কিন্তু ইয়াক বহুত দিন ৰাখিবলৈ হ'লে আকৌ এটা হেৰি থাকিব লাগিব, অকণমান
চাইট্ৰিক এচিডৰ টেঙা জাতীয় বস্তু কিবা এটা দিব লাগিব। হয়। মই এতিয়া আম আচাৰ থৈছোঁ, আম আচাৰ 2 অকণমান ইয়াৰ লগত মিলাই দিওঁ। হয় আৰু ভিনেগাৰ জাতীয় কিবা বস্তু ভিনেগাৰ দিব? নিদিওঁ, হয়। ভিনেগাৰটোতো টেঙাৰহে আৰু টেঙাৰ পৰাই আহিব। হয়। গতিকে মই নেমু ৰস উলিয়াই থৈছোঁ, গোল নেমু নিমখত দি পেলাই যিটো থৈছোঁ তাৰ যিটো পানী তাৰ অকণমান দি দিলে মানে প্ৰটেকশ্যন হৈ থাকে। হয়। গতিকে আচাৰটো শিকাই দিলোঁ হয়। আৰু জয়শ্ৰী বনাই পেলাই মোক খুৱাব লাগিব। মই হয়, নিশ্চয়। বনোৱাখিনিতো খুৱামেই। হয়। ঠিক আছে দেই। আপোনাৰ পৰা আজি বৰ ধুনীয়া এটা আচাৰ আচাৰৰ হেৰি শিকিব পাৰিলোঁ, পদ্ধতিটো, পদ্ধতিটো শিকিব পাৰিলোঁ আৰু নিশ্চয় আমাৰ ৰাইজে উপকৃত হ'ব আপোনাৰ পৰা। জানো, হয়। কিন্তু আহমেদাবাদত এইটো হয়। আচাৰটো পঠিয়াই দিম নহয় মই। হয়। ছোৱালী যেতিয়া লকডাউন শেষ হ'ব তাইতো আহমেদাবাদত কেফেখন খুলিবই। হয়। কেফেলৈ যেতিয়া মই ইয়াৰ পৰা পাৰ্চেল কৰি পঠিয়াই দিম, হয়। তাত কিন্তু ৰাইজে খুব ভাল পাইছে। যোৱা হয়। বছৰো ৰাইজে বহুত ভাল পালে। মই যোৱা বছৰ তাতে থৈ আহিছিলোঁ। হয়। আম আৰু কঁঠাল আৰু মিক্সাৰ আচাৰ হয়। মানে ইমানেই ভাল হৈছিলে, কিন্তু মোৰ দি থৈ আহিবলৈও বেয়া লাগিছিলে। ঘৰলৈ লৈ আহিম যে নকমান এনেকুৱা লাগিছিলে, কিন্তু সিহঁতকে দি থৈ আহিলোঁ। হয়। গতিকে আচাৰ আমি আচলতে গাঁৱত যিবিলাক মহিলাই এনেই এতিয়া লকডাউনত বহি আছে, ঘৰত বাৰীত কঁঠাল আছে, বাৰীত আম আছে, আমি যদি এই ধৰণে আচাৰ ব্যৱস্থা এটা কৰি আমি যদি পেকেট কৰি পেলাই যদি আমি বিক্ৰী লৈ পঠিয়াই দিওঁ কাৰোবাৰ, নিজৰ আপোন মানুহখিনিকো যদি দিওঁ নহয়, তথাপিতো চলিবলৈ 2 টকা পইচা উপাৰ্জন হ'ব। এতিয়া আমি নিজৰ আপোন মানুহক ফোনেও মানে হেৰি কৰিব পাৰোঁ। এতিয়ালৈকে মোৰ কঁঠালৰ আচাৰ প্ৰায় 8-9 জনীয়ে মানে কণ্টেক্ট কৰি থৈ দিছে। তেওঁলোকক মই ইয়াতে দি তাত থকাখিনি মই আহমেদাবাদত পঠিয়াই দিম। আৰু এইধৰণে চবেই কৰিলে নিশ্চয় এটা নিজৰ আত্মসন্তুষ্টি আহিব, যিহেতু নিজেই এটা কষ্ট কৰি উপাৰ্জন এটা কৰিছোঁ, ভাল লাগিব। আৰু ইয়াতে যদি ধেমাজিত বহুত প্লেনিং কৰা হৈছে, মোৰ প্ৰজেক্ট ঔটেঙাৰ পৰা বহুত প্লেনিং কৰা হৈছে। সেই কথাটো হৈছে মানে যে এই যে চুমচুমে এই ঘৰটো যে ঠিক কৰি থৈছে, তাতে মানে গোটেই চেল্ফ বনাই পেলাই এতিয়া যেনে যিমান আশা কৰিছে, মই যিমান আশা কৰিছোঁ, তই যদি কাইলৈ আচাৰখিনি কৰ, ইয়াতে চব প্ৰজেক্ট ঔটেঙাৰ চিল মাৰি পেলাই আমি আচাৰৰ এটা কেম্প, তাৰমানে এইটো কেন্দ্ৰবিন্দু কৰি পেলাই ৰাখিম বুলি ভাবি আছোঁ। গতিকে আমি চেল্ফ কেইটামান বনাই গোটেই ধেমাজিত আপোন মানুহখিনিয়ে যিমানে আশা কৰে, সেই আচাৰবোৰ আমি ইয়াত বৈয়ামত সজাই পেলাই চেল্ফ কৰিম আৰু এইটো ইউটিউবত দি দিম। কেফেখনলৈতো যাবই, ধেমাজিও লোকেল মানুহে বিচাৰিলে নিশ্চয় পাব। বহুত সহায় কৰিলা তুমি এই কথাখিনি সুধিলা। মই ভাবি আছিলোঁ কাক ক'ম। জয়শ্ৰী, আজি মই বহুত ধন্যবাদ দিছোঁ মোক যে ইমানখিনি কথা, আচাৰ কেনেকৈ কৰিম, কঁঠালৰ আচাৰটো কিমান পুষ্টিকৰ, কঁঠালে আমাক কিমান উপকাৰ কৰিব, এই কথাখিনিতো ক'বলৈ আছেই। গতিকে এই আচাৰটো বনোৱা পদ্ধতিটো তোমাক ক'বলৈ পাই মই নিজে বহুত সুখী হৈছোঁ, তোমাকো ধন্যবাদ দিছোঁ। আজি ভাল মোৰ এই কথা কাটি থাকোঁতে আহি ওলাল আহি। নিশ্চয় আপোনাৰ পৰাও বহুত ভাল এটা আজি আচাৰৰ প্ৰণালী মই জানিব পাৰিলোঁ আৰু ভালো শেষত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এনেকৈ আকৌ আহিবা, নিশ্চয় শিকাই দিম। ঠিক আছে, ধন্যবাদ। ময়ো